আমি আজি ইয়াতে এই সংবাদমেলখন আয়োজন কৰা মূল উদ্দেশ্যটো হ'ল যে আমাৰ গহপুৰত বিগত 10 বছৰত গহপুৰৰ বিধায়কজনে যিখিনি কাম কাজ কৰিলে তাৰ এটা আমি খাতিয়ান দাঙি ধৰিব বিচাৰিছোঁ। ইয়াতে আমাৰ আজি কংগ্ৰেছ মিত্ৰজোঁটৰ হৈ পেলাই আমাৰ কৰ্মকৰ্তাসকল আছে, মই নিজে ৰাইজৰ দলৰ, আমাৰ ইয়াতে অসম জাতীয় পৰিষদৰ আছে। আমি একত্ৰিতভাৱে আগন্তুক নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। এতিয়া কথা হ'ল কি, গহপুৰত যোৱা 10 বছৰত বিধায়কজনে সমষ্টিটোৰ যিমান উন্নয়ন কৰিলে তাতোকৈ কিন্তু সকলোতকৈ বেছি উন্নতি কৰিছে তেওঁ নিজৰ। আমাৰ কাৰণে অতি দুৰ্ভাগ্য যে গহপুৰৰ বিধায়কজনে তেওঁৰ 10 বছৰীয়া অভিভাৱকত্ব কালত তেওঁৰ নিজৰ যিটো প্ৰতিষ্ঠাৰ বাবে, নিজৰ যিটো উন্নতিৰ বাবে কাম কৰিলে, তেনেকৈ কিন্তু গহপুৰৰ ৰাইজৰ বাবে কোনো কাম নকৰিলে। তাৰে কেইটামান আমি খতিয়ান আপোনালোকক তুলি ধৰিছোঁ যে তেওঁ যোৱা 10 বছৰত আমাৰ বুৰৈৰ পৰা হাৱাজানলৈকে গহপুৰ সমষ্টিটোৰ বিভিন্ন ঠাইত মুঠ 17টাকৈ ভূমি সম্পত্তিৰ মালিক হ'ল। এইটো আচলতে আমাৰ কাৰণে দুৰ্ভাগ্যজনক যে গহপুৰৰ বিধায়কজনে এনেকৈ তেওঁ মাটি সম্পত্তি আহৰণ কৰিছে। 2 নম্বৰতে টকৌবাৰী 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত একেলগে তেওঁ 20 বিঘা মাটি ক্ৰয় কৰিছে, য'ত তেওঁৰ এটা অসম আৰ্হিৰ ঘৰ আছে, এটা গুদাম ঘৰ আছে আৰু এটা মাছৰ দানা বনাবলৈ দানা প্ৰস্তুত কৰা এটা উদ্যোগ স্থাপন কৰিছে। গহপুৰত এতিয়ালৈকে তেওঁৰ ব্যক্তিগত সম্পত্তিৰ তালিকাত 2টা তেল ডিপু আছে। কলাবাৰী কোচগাঁৱত 22টাকৈ তেওঁ AC ব্যৱহাৰ কৰি, বাতানুকূল যন্ত্ৰ ব্যৱহাৰ কৰি, এইটো অৱশ্যে আমি তেওঁৰ ওপৰত অনা অভিযোগ নহয়, আমি আশা কৰিম তেওঁৰ দৰে যদি আমাৰ বিলাকৰ ঘৰতো, সাধাৰণ ৰাইজৰ ঘৰতো যদি AC থাকিলেহেঁতেন তেওঁৰ কাৰ্যকালত আমাৰ ওজৰ আপত্তি কৰিবলগীয়া নাছিল। কিন্তু অতিকে দুৰ্ভাগ্যজনক, তেওঁ যোৱা 10 বছৰত যি বিশাল সম্পত্তি গঢ়ি তেওঁ নিজে এটা 22টা বাতানুকূল যন্ত্ৰ থকা, AC থকা ঘৰত তেওঁ নিজেহে বাস কৰিছে। গতিকে তেনেকুৱা এটা প্ৰাসাদোপম ঘৰ গহপুৰবাসী বহুতৰ বাবে এটা গৌৰৱৰ কাৰণ হ'ব পাৰে, কিন্তু আমাৰ বাবে তেওঁ এজন দুৰ্নীতিগ্ৰস্ত বিধায়ক হিচাপে পৰিগণিত হৈছে। এইখন আমি ইয়াত বহি আছো, যি ঠাইত আমি সংবাদমেল সম্বোধন কৰি আছো, ইয়াৰ ঠিক বিপৰীত দিশতে তেওঁৰ জীয়াৰীৰ নামত নাৰ্ছিং হোম স্থাপনৰ কাৰণে আৰ্ট ফিলিঙৰ কাম চলি আছে। আপোনালোকে গ'লে নিজে আপোনালোকে সেই বস্তুটো দেখা পাব। গহপুৰ সমষ্টিৰ প্ৰান্তে প্ৰান্তে তেওঁৰ শ বিঘা মাটি। মই আপোনালোকৰ 2খন জমাবন্দী দেখুৱাম। তো গহপুৰ মহকুমাৰ আলিতলা গাঁৱৰ পটা নম্বৰ 68, দাগ নম্বৰ 250, ইয়াত তেওঁৰ জীয়ৰী, পঢ়ি থকা জীয়ৰী খিলাঞ্জনা বৰাৰ নামত 2 কঠা বাসস্থানৰ মাটি যোৱা 30/10/2023 তাৰিখে ক্ৰয় কৰিছে। ইয়াত নামজাৰি হৈছে 2023 চনৰ অক্টোবৰ মাহৰ 30 তাৰিখে। আৰু এখন আপোনালোকক মই জমাবন্দী দেখাই আছো। এইগৰাকী তেওঁৰ জীয়ৰী খিলাঞ্জনা বৰা। এখন আছে আপোনাৰ দেৱাসনা বৰাৰ নামত, যিটো মাটি আমাৰ বৰঙাবাৰীত ক্ৰয় কৰিছে। মই আপোনালোকক জমাবন্দী আপোনাৰ কপিটো মই দি দিম, আপোনালোকে চাই ল'ব যে ইয়াতে 2 বিঘা 2 কঠা 18 লেচা মাটি জীয়াৰী, পঢ়ি থকা জীয়াৰীৰ নামত ক্ৰয় কৰিছে। অৱশ্যে এটা কথা আপোনালোকক কওঁ, আমি গহপুৰবাসী ৰাইজৰ আগতে এটা কথা অৱগত কৰিব বিচাৰিছো, আমি তেওঁলোকৰ পঢ়ি থকা জীয়াৰীৰ নামৰ মাটি সম্পত্তি ক্ৰয় কৰাত আমাৰ কোনো ওজৰ আপত্তি নাথাকিলহেঁতেন, যদিহে গহপুৰৰ সকলো ৰাইজ এনেকৈ নিজৰ পিতেক জীয়েকৰ নামত মাটি কিনিব পৰা ভাৱে স্বাৱলম্বী হ'লহেঁতেন বা আৰ্থিকভাৱে সবল হ'লহেঁতেন। 3 নম্বৰতে বিধায়কৰ নামত তেওঁতো ঠিকাদাৰী ৰাজ চলাই আছে। আপোনালোকে জানে নিজৰ নামত ঠিকাটো নলয়, কিন্তু গহপুৰৰ সম্পূৰ্ণ যিমানখিনি কনষ্ট্ৰাকশ্যনৰ, ৰোড কনষ্ট্ৰাকশ্যনেই হওক বা অন্যান্য কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, তেওঁৰ ঠিকাদাৰিত্বৰে চলি আছে। তেওঁৰ JCB, ডাম্পাৰ, ৰোলাৰেৰে, ট্ৰেক্টৰেৰে সেই কাম চলি আছে। গতিকে আমি ভাবো তেওঁ যিটো মানে দুৰ্নীতিৰ যিটো বুনিয়াদ, সেইটো আচলতে বিধায়কৰ পৰা ঠিকাদাৰলৈ ৰূপান্তৰ হৈয়ে তেওঁ সেইটো কাৰ্যকৰী কৰিছে। গতিকে গহপুৰৰ কাৰণে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কিবা কথা থাকিব বুলি আমাৰ মনে নধৰে। ঠিকাদাৰ ব্যৱস্থাত গহপুৰৰ
আমি দেখিছো আপোনালোকৰ সংবাদ মাধ্যমতে কেইজনমান মুষ্টিমেয় কেইজনমান ঠিকাদাৰে তেওঁৰ সপক্ষে কিছু যুক্তি দৰ্শাই তেওঁৰ পৰা কাম কাজ পাইছো বুলি কৈছে, কিন্তু গহপুৰৰ প্ৰায় লাখৰো অধিক নিবনুৱা থকা গহপুৰত যিমানখিনি নিবনুৱা ঠিকাদাৰীৰ কাৰণে লাইচেঞ্চ উলিয়াই লৈছিলে তেওঁলোকক কিন্তু কোনো কাম কাজ দিয়া নাই। বিভিন্ন কাৰণত কোনোবাই যদি ৱৰ্ক অৰ্ডাৰটো পাইছেও সম্পূৰ্ণ কাম কিন্তু বিধায়কৰে নিজৰ যন্ত্ৰ পাতিৰে নিজৰ মেচিনেৰীয়ে তেওঁ সেই কামখিনি কৰি আছে। এই থলুৱা ঠিকাদাৰসকলক বঞ্চিত কৰি পেলাই আগতেতো বহুত ভাল ভাল ঠিকাদাৰ আছিলে। আপোনালোকে যোৱা 10 বছৰ গহপুৰত কিন্তু কোনো থলুৱা যুৱকে কোনো ধৰণৰ উন্নত মানদণ্ডৰ ঠিকাদাৰীৰ কাম কিন্তু তেওঁলোকে কৰিব পৰা নাই বা তেওঁলোকক কৰিব দিয়া হোৱা নাই। ইয়াত স্বজন তোষণ আছে, তেওঁৰে নিজৰ 2 ভতিজা আছে, কৰ্মগুৰু পাপু বৰা আৰু নানু বৰাৰ সেই ঠিকাদাৰীখিনি কৰি আছে। লগতে তেওঁ লখিমপুৰৰ এজন আত্মীয় আছে ধ্ৰুৱজ্যোতি শইকীয়া নামৰ, এতিয়া তেওঁলোকৰ লগত মিলি পেলাই এটা মানে শ্বেয়াৰ পাৰ্টনাৰ হিচাপে তেওঁ গহপুৰত সেই ঠিকাদাৰী ৰাজটো চলাই আছে। আত্মসহায়ক গোটবিলাকৰ নামত বহুকেইখন ট্ৰেক্টৰ আবণ্টন কৰি তেওঁ নিজা কামত ব্যৱহাৰ কৰি থকা অভিযোগো তেওঁৰ ওপৰত আছে। সেইটো সঁচা মিছা তেওঁ জানিব, কিন্তু আমি যিখিনি তথ্য আহৰণ কৰিছো তাৰ পৰা গম পাইছো যে তেওঁ বহুখিনি তেনে ট্ৰেক্টৰ আৰু অন্যান্য মেচিনেৰী তেওঁ কিন্তু ব্যক্তিগতভাৱে ব্যৱহাৰ কৰি আছে। গহপুৰ সমজিলা কাৰ্যালয়লৈ সোমাই যোৱাৰ ঠিক বিপৰীত ফাললে এইটো আলিতলা গাঁও পৰে। তাতো তেওঁ পৰিয়ালৰ নামত ভূমি সম্পত্তি ক্ৰয় কৰাৰ তথ্য আমাৰ হাতত আছে। গতিকে এইটো আৰু অলপ আগত দিয়া জমাবন্দী এখনতো আলিতলাৰে, এইটো জীয়াৰীৰ নামত আছে। গতিকে এনেকে তেওঁ নামে বেনামে বহুখিনি সম্পত্তি আহৰণ কৰিছে। এতিয়া আমি অকমান আগত এটা তেওঁৰ সাক্ষাৎকাৰ দেখিছিলো সংবাদ মাধ্যমৰ আগতে দিয়া। তেওঁ কৈছে যে মোৰ সম্পত্তিৰ তালিকাত সম্পত্তিতকৈ মোৰ মাইকী মানুহৰ সম্পত্তি বেছি। আমি গহপুৰৰ বিধায়কজনৰ পত্নীয়ে বিশেষভাৱে কোনো কাম কৰে বুলি, কোনো উপাৰ্জনমুখী কাম কৰে বুলি কিন্তু আমি গম নাপাওঁ। আৰু তেওঁ ব্যৱসায় বাণিজ্য কৰে বুলিওতো নাজানো, তেওঁ ছাৰ্ভিচ হোল্ডাৰো নহয়। কিন্তু তেওঁ মাত্ৰ এটা বস্তু চলাই থাকে বুলি আমি জানো, সেইটো হ'ল কনকলতা বহুমুখী ছ'চাইটি। যে কনকলতা বহুমুখী ছ'চাইটি চলাই তেওঁ কেনেকে ইমান ধনবান হ'বলৈ পালে, বিধায়কতকৈও ধনবান তেওঁ কেনেকৈ হ'বলৈ পালে, সেইটো আমাৰ কাৰণেও অতিকে আশ্চৰ্যৰ বিষয়, গহপুৰবাসীৰ কাৰণে এটা আশ্চৰ্যৰ বিষয়। আৰু এইখিনিয়ে মূল কথা। বিধায়কজনে বিভিন্ন পৰ্যায়ত ব্যক্তিগত তথা স্বজন তোষণেৰে গহপুৰখনক যোৱা 10 বছৰত যি লুটপাট চলাইছে, তাৰ কাৰণে আমি আজি এই সংবাদমেল দিবলগীয়া হ'ল। আমি ভাবিছো অহা 9 এপ্ৰিল তাৰিখে যি নিৰ্বাচন হ'ব, বিধায়কৰ এই দুৰ্নীতিৰ বিৰুদ্ধে গহপুৰীয়া ৰাইজে একমতভাৱে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ডাক্তৰ শংকৰজ্যোতি কুতুমক জয়যুক্ত কৰিব। আৰু আমি ভাবো গহপুৰখনৰ যি অসূয়া অপ্ৰীতি আছে, যি দুৰ্নীতি আছে, যি অনগ্ৰসৰতা আছে, সেই অনগ্ৰসৰতা দূৰ কৰিব আমাৰ প্ৰাৰ্থী ডাক্তৰ শংকৰজ্যোতি কুতুমে পাৰিব। অলপ আগতে আমাৰ ইয়াতে আপোনালোকে আমাৰ দলৰ যি প্ৰাৰ্থীজনৰ শপতনামা সেইটো পাইছে। গহপুৰৰ আমি সামগ্ৰিক উন্নয়নটো বিচাৰিম, সেইকাৰণেতো আমি ব্যক্তিগত উন্নয়নটোক আমি আজি আঙুলিয়াই দিবলৈ বাধ্য হৈছো। ডাক্তৰ শংকৰজ্যোতি কুতুম তেওঁ এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী বিষয় বা কাম কাজৰ লগত তেওঁ জড়িত নহয়। তেওঁৰ পৈতৃক উত্তৰাধিকাৰী সূত্ৰে তেওঁৰ তেল ডিপু তেওঁ নিজা প্ৰচেষ্টাৰে নিজা উদ্যোগত তেওঁ গঢ় দি লৈছে। গতিকে আমি তেওঁৰ যিটো তেল ডিপু থকাৰ অভিযোগ, সেইখিনি আমি সেই ধৰণে খণ্ডন কৰিছো। কিন্তু আমি বিধায়কজনে যদি আমাৰ বিধায়কজনে যদি তেওঁ কাৰ্যকালৰ আগত যিখিনি সম্পত্তি কৰিছে সেইখিনিক লৈ আমাৰ ওজৰ আপত্তি একেবাৰে নাই। কিন্তু যোৱা 10 বছৰতহে যে তেওঁ দুপে উন্নতি কৰিছে, সেইটোত আমাৰ ক'বলগীয়া আছে। দুখনকৈ জমাবন্দী দি দিছো। বিধায়কৰ পঢ়ি থকা ছোৱালী দুজনী কোন চ'ৰ্চৰ পৰা ইনকামেৰে মাটি বাৰী কিনিছে, আমি দুখনকৈ জমাবন্দী আজি আপোনালোকৰ হাতত তুলি দিছো। তাৰপিছত তেওঁ যদি ৰাজহুৱা জীৱন ত্যাগ নকৰে, এইটো তেওঁৰ ব্যক্তিগত কথা।
তেওঁৰ কথাৰ মূল্য নাই। আৰু যিটো ফিজ আছে টুকুবাৰীত সেইটো ৰাজহুৱাভাৱে চলি আছে বুলি কৈছে দলৰ সতীৰ্থসকলক উন্নয়নৰ কাৰণে। হয়, এইটোতো খুব ভাল কথা, কিন্তু আমিতো তেনেকে দেখা নাই। ব্যক্তিগত সম্পত্তি এটাত কোনোবাই যদি কেৰাণী মহৰী কৰিলেই তেতিয়া তেওঁলোকৰ দ্বাৰা পৰিচালিত হয়। এটা কথা আপোনালোকক কৈ থওঁ, আজিকালি দুৰ্নীতিৰ কিন্তু বুনিয়াদটো গঢ় লৈ উঠে ট্ৰাষ্ট আৰু ছ'চাইটিৰ থ্ৰুৱেদি। গতিকে নামত কিন্তু কিছু ব্যক্তিক অন্তৰ্ভুক্ত কৰি ৰাখে, কিন্তু মূল অংশীদাৰিত্ব কিন্তু তেওঁলোকৰ থাকে। যেনেকৈ এই প্ৰজেক্টটোত মূল অংশীদাৰিত্ব কিন্তু বিধায়কৰ আছে। আপুনি এটা কথা যদি উল্লেখ কৰিছে, বহুতো মন্ত্ৰী MLA এটা কথাইতো আমি গহপুৰৰ ক্ষেত্ৰত কৈ আছো যে গহপুৰৰ বিধায়কজনে যেনিবা ঠিকাদাৰীও কৰে, বিধায়কো কৰে। তেওঁৰ পত্নীৰ উপাৰ্জনৰ উৎস কি, যাৰ কাৰণে তেওঁৰ স্বামীতকৈও তেওঁৰ মানে সম্পত্তিৰ পৰিমাণ বেছি। আমাক সেই উত্তৰটো লাগে ন, আমাক সেই উত্তৰটো লাগে। যোৱাকালি ক্লিয়াৰিফিকেশ্যন দিছে যে তেখেতে গাঁৱৰ গোটেইখিনি যোৱাকালি কৈছে, আৰু তাৰোপৰি তেওঁ গৰু আছে, গাখীৰ বিক্ৰী কৰে, পনীৰ। জনপ্ৰতিনিধিৰ পত্নীগৰাকী অৱশ্যে জনপ্ৰতিনিধিজনৰ আওতাত যদিও নপৰে, কিন্তু এটা কথা আপোনাক কৈ থওঁ, যিহেতু তেওঁলোক এটা পৰিয়ালৰ লোক, তেওঁলোকৰ উপাৰ্জনৰ ওপৰত মাত মতাৰ অধিকাৰ কিন্তু সমষ্টিবাসী ৰাইজৰ আছে। আমি নামে বেনামে তেওঁলোকে যিখিনি সম্পত্তি আহৰণ কৰিছে সেই কথাটোত আমাৰ মাত মতাৰ অধিকাৰ আমাৰ আছে। তেওঁৰ পত্নীৰ সম্পত্তিৰ ওপৰত তেওঁহে এইটো ক্লিয়াৰিফিকেশ্যন দিছে। আমিওতো জানো খেতিৰ পৰা কিমান উপাৰ্জন হয়, গৰু গাখীৰ বেচিলে কিমান উপাৰ্জন হয়, আমি সেই কথা জানো। এতিয়া মোৰ এটা ভাল প্ৰশ্ন আপোনালোকৰ, আমি মূল কথাটোলৈ আহি এইটো কথা ক'ব বিচাৰো যে 5 বছৰৰ কাৰণে বিধায়ক এজনক সমষ্টিবাসীয়ে কিয় জিকায়, তেওঁ সমষ্টিবাসীৰ অভিভাৱক কৰি কিয় তেওঁ জিকাই পঠিয়ায়? তেওঁ সমষ্টিবাসীৰ সকলোকে সমদৃষ্টিৰে চাই সম উন্নয়ন কৰাৰ কাৰণে পঠিয়ায়। তাৰ পিছত যদি বিধায়কজনে তেওঁ নিজৰ উপাৰ্জনতকৈ অধিক উপাৰ্জন মানে সম্পত্তি আহৰণ কৰে, সেই কথাটোত কিন্তু আমি কিয় মাত নামাতিম? সেইটো তেওঁৰ ব্যক্তিগত, যদি তেওঁ বিধায়ক নহৈ পেলাই উপাৰ্জন কৰিলেহেঁতেন। অকল নিৰ্বাচন বুলিয়ে নহয়, আমি বিভিন্ন সময়ত এই কথাখিনি আমি মাত মাতি আহিছো, আমি প্ৰতিবাদ কৰি আহিছো। আজি আমি একত্ৰিতভাৱে যিহেতু এটা ৰাইজৰ সন্মুখলৈ ওলাই আহিছো, ৰাইজক এই কথাখিনি জনোৱা আমি দায়িত্ব বুলি ভাবিছো, আৰু এই উপযুক্ত সময় ৰাইজক আমি সঠিক তথ্যটো তেওঁলোকৰ হাতত তুলি দিয়া, সেইকাৰণে আমি এই সময়ত এই কথা। বিধায়কজন আগৰ পৰাই তেওঁলোকৰ ঘৰৰ পৰিৱেশটো সবল বুলি তাৰপিছতো সম্পত্তি লৈ বাৰে বাৰে কথা আপোনালোকেও জানে, আমিও জানো যে নিৰ্বাচন যেতিয়া 2016 চনত খেলে, তেওঁৰ ঘৰৰ যিটো অৱস্থা আছিলে, সেই অৱস্থা আৰু আজিৰ তাৰিখত গৈ চোৱা অৱস্থাটোৰ মাজত আপোনালোকে নিজে আকাশ পাতাল পাৰ্থক্য। সেই কথাখিনিয়ে কৈ আছো, তেওঁ ফাৰ্ষ্ট ক্লাছ মই কৈ আছো, তেওঁ ফাৰ্ষ্ট ক্লাছ কন্ট্ৰেক্টৰ আছিলে, ইঞ্জিনিয়াৰ আছিলে, বিধায়ক হোৱাৰ আগতহে আছিলে। বিধায়ক হোৱাৰ পিছত কিন্তু তেওঁ অকল বিধায়ক। তেওঁ সেই সময়ত উপাৰ্জন যিটো তেওঁৰ আমি সম্পত্তি দেখা পাইছো, সেই সময়ত তেওঁ যিমানখিনি সম্পত্তিৰ মালিক আছিলে, কিন্তু যোৱা 10 বছৰত তাৰ 10 গুণতকৈ অধিক সম্পত্তিৰ মালিক। তেওঁ জীৱনৰ আমি জনাত তেওঁলোকৰ যি পুৰণা খানদানী যি এটা অৱস্থা, পুনৰ চামুচ মুখত লৈ ডাঙৰ হৈ অহা বুলিয়ে আমি জানো। তেওঁলোকৰ আৰ্থিক অৱস্থা কিন্তু পূৰ্বৰ পৰা ভাল বুলি আমি জানো। বিধায়ক হোৱাৰ পিছতে এইখিনি হ'ল বুলি আপোনালোকে ক'ব খোজে। হয়, কথাটো হ'ল কি, সোণৰ চামুচ মুখত লৈ আহিছে, এই কথাখিনি বাৰু আমি নাজানো, কিন্তু আমাৰ এটা কথা হ'ল কি, যে বিধায়ক হোৱাৰ পিছত তেওঁৰ আটাইতকৈ ডাঙৰ দায়িত্বটো হ'ল সমষ্টিবাসীৰ উন্নয়ন কৰা বা সমষ্টিটোৰ উন্নয়ন কৰা। কিন্তু যদি দুপে তেওঁৰহে উন্নতি হয়, আমি কিন্তু মাত মাতিবই লাগিব ন। মাত নামাতিলে আমি কেনেকৈ থাকিম? বিধায়কজনক আমি অকল তেওঁ সম্পত্তি আহৰণ কৰিবলৈ জিকাই পঠিওৱা নাই ন। এটা প্ৰশ্ন আপোনাৰ, আপোনালোকে যিহেতু বহুত তথ্য উলিয়ালে সম্পত্তিৰ ওপৰত, বিধায়ক হোৱাৰ আগত কিমান সম্পত্তি গৰাকী আছিল আৰু বিধায়ক হোৱাৰ পিছত কিমান সম্পত্তি হৈছে, এইটো তথ্য এতিয়া কথা হ'ল কি, আমি আপোনালোকক দুখন জমাবন্দী দিম, এখন 2023 চনৰ, এখন 2025 চনৰ। বুজিলেনে? আমি মাত্ৰ দুখন জমাবন্দীহে আপোনালোকক দিম, আৰু আমাৰ কাৰণে এতিয়ালৈকে গোটেইখিনি তথ্য আমি যিখিনি পাইছো, সেইখিনি তেওঁ আমি দিয়া তালিকাখনত আটাইতকৈ বেছি কিন্তু 2016 চনৰ পিছত, কিন্তু তাতোকৈ বেছি 2021 চনৰ পিছৰ কাৰ্যকাল। গতিকে আমি আগত তেওঁৰ যি আছিলে সেইখিনিৰ ওপৰত আমি এতিয়া তেওঁ কেনেকুৱা ধৰণৰ ট্ৰেক্টৰ চলাই তেওঁ ঠিকাদাৰী কৰি আছিল, আমি সেই কথাখিনি নাজানো, সেইখিনি আপোনালোকে চবেই জানে। কিন্তু
2021 চনৰ পৰা তেওঁ আটাইতকৈ বেছি সম্পত্তিৰ মালিক হৈছে। আনুমানিক কিমান মান সম্পত্তিৰ মালিক? সেইটোতো আপোনালোকে সংবাদ মাধ্যমে আপোনালোকে তেওঁ ইলেকশ্যন কমিশ্যনত জমা দিয়া শপতনামা উলিয়ালে সঠিকভাৱে তথ্যটো গম পাব। তাৰতম্যটো আপোনালোকে তেতিয়াই গম পাই যাব। 16 চনৰ পৰা 21 চন, 21 চনৰ পৰা 26 চন। আপোনালোকে যিহেতু ৰাইজৰ দললৈ এতিয়া চাওক, সময় পৰিৱৰ্তনশীল। ৰিপুণ বৰা ডাঙৰীয়াৰ পৰিয়ালৰ এই কথাখিনি ৰাইজে এটা পৰ্যায়ত হয়তো গম পাইছিলে, যাৰ কাৰণে উৎপল বৰা ডাঙৰীয়া জিকি আহিছিলে। গতিকে যদি তেওঁ একেখিনিকে কৰে, আমি মাত নামাতিম কিয়? আমাৰোতো মাত মতাৰ অধিকাৰ আছে আৰু আমি তথ্যগতভাৱে আপোনালোকৰ আগত সেইখিনি উপস্থাপন কৰিছো। মানে আপোনালোক আমি কৈছো সকলোৰে উপাৰ্জন কৰাৰ অধিকাৰ আছে। বিধায়কৰ পৰিয়ালৰে হওক বা প্ৰতিটো ইণ্ডিপেণ্ডেণ্ট পৰিয়ালৰে হওক উপাৰ্জন কৰাৰ অধিকাৰ আছে। আমি সেই বস্তুটোৱে বিচাৰো যে গহপুৰ সমষ্টিৰ প্ৰতি ঘৰ মানুহৰ উপাৰ্জন কৰাৰ অধিকাৰ আছে। সেইটো মাত্ৰ বিধায়কে সীমাবদ্ধ কৰি তেওঁৰ পৰিয়ালৰ মাজত আবদ্ধ কৰি দিব। অন্যান্য ঠিকাদাৰসকলেও কাম কৰা দেখিছো আমি। নাই, সেইখিনিতো মই কলো। সেইখিনিতো আপোনালোকে জানে কোনে কোনে কৰি আছে আৰু কোন শ্ৰেণীৰ মানুহে কৰি আছে আপোনালোকে জানে, আৰু বিধায়কৰ প্ৰিয় ঠিকাদাৰ কোনসকল সেইসকল আপোনালোকে জানে।